নমস্কাৰ বন্ধুসকল, মই নুৰজামাল শেখ আৰু আপোনালোকে চাইছে ইউটিউব চেনেল এডুকেয়াৰ মেথছ। বন্ধুসকল, মোৰ চেনেললৈ সবকে স্বাগতম। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই কিছুমান দৰকাৰী প্ৰশ্ন উপস্থাপন কৰিবলৈ লৈছোঁ, যিবিলাক SSC GD, আসাম পুলিচ, ৰেলৱে গ্ৰুপ ডি ইত্যাদি এক্সামত প্ৰায় আহি থাকে। তো আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চাওক, সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 10, অংক দুটা সাল সলনি কৰিলে ইয়াৰ মান 18 বৃদ্ধি পায়, সংখ্যাটো কি? তাৰমানে এটা সংখ্যা দিছে যাৰ অংক দুটাৰ সমষ্টি 10 আৰু অংক দুটা যদি সলনি কৰি লিখা যায়, অৰ্থাৎ এককৰ ঠাইত দশকটো আৰু দশকৰ ঠাইত এককৰ অংকটো, তেন্তে পিছৰ সংখ্যাটো 18 বৃদ্ধি পায়, তেন্তে সংখ্যাটো কি? এইটো যদি আমি অংকৰ নিয়মত কৰিবলৈ যায় তেনেহ'লে বহুত দীঘল হ'ব, বহুত সময় লাগিব। গতিকে এইটো আমি শৰ্ট ট্ৰিকৰ সহায়ত কৰিম। কেনেকৈ? অপশ্যনবিলাক চাই আমি, ইয়াৰ ট্ৰিকটো হ'ল অপশ্যনবিলাক চাই আমি সলভ কৰিব লাগিব। প্ৰথমতে আমাক ফাৰ্ষ্টৰ পৰা অপশ্যনবিলাক আমি চাব লাগিব। ইয়াত কি আছে? 46, হয়তো 46 লাষ্টতো থাকিব পাৰে, ফাৰ্ষ্টতো থাকিব পাৰে। তেনে 46 আমি ইয়াত অংক দুটাৰ সমষ্টি আগত চাম 10 হয় নে নহয়। 4 আৰু 6 প্লাছ কৰিলে 10 হয়, গতিকে সমষ্টি 10 ঠিকে আছে। এতিয়া আমি সাল সলনি কৰি চাওঁ কি পোৱা যায়। 6 আগত আহি 4 পিছত লিখিলে কি পাম আমি? 64। এতিয়া 46 আৰু 64ৰ পাৰ্থক্য কিমান হয় এইটো উলিয়াব লাগিব। তেনেহ'লে আমি ফাৰ্ষ্টত কি চাম? 4 + 6, এইটো যদি 10 হয় তেন্তে এইটো এনচাৰ হ'ব পাৰে। তেতিয়া আমি কি কৰিম? ইয়াক ওলটাই লিখিম। ওলটাই লিখিলে কি পাম? ইয়াত আগতে সংখ্যাটো লিখিব লাগিব 4 6 4 6। ইয়াত অংকবিলাক কি আছিল আমাৰ? 4 আৰু 6। তেনেহ'লে 4 + 6 = 10, ঠিকে আছে। গতিকে আমি এইটো এতিয়া ওলটাই লিখিম, সাল সলনি কৰি লিখিম 6 4 6 4। এতিয়া 6 আৰু 4 প্লাছ কৰিলে আমাৰ নিশ্চয় 10 হ'ব। গতিকে এতিয়া আমি 64 আৰু 46ৰ পাৰ্থক্যটো চাম কিমান পাওঁ। 64 - 46, 14ৰ পৰা 6 গ'লে 8 আৰু ইয়াত আছে 5, 5ৰ পৰা 4 গ'লে 1। গতিকে আমাৰ যি মান বৃদ্ধি হোৱাৰ কথা কৈছে সেইটো আমাৰ ঠিকে বৃদ্ধি হৈছে। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন এ। আশা কৰোঁ প্ৰশ্নটো বুজি পাইছে। এই ধৰণৰ প্ৰশ্ন আহিলে এতিয়া কৰিব পাৰিব। আহক নেক্সট প্ৰশ্নলৈ চাওঁ। যদি এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্যৰ অনুপাত 2:3:4 আৰু পৰিসীমা 63 সেন্টিমিটাৰ, তেন্তে ইয়াৰ আটাইতকৈ দীঘল বাহুৰ দৈৰ্ঘ্য কিমান? এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে, বাহু তিনিটাৰ অনুপাত দিছে আমাৰ কিমান? 2:3:4 আৰু পৰিসীমা দিছে 63, তেন্তে ইয়াৰ আটাইতকৈ দীঘল বাহুৰ দৈৰ্ঘ্য আমাক উলিয়াব দিছে। তেন্তে আমি কি কৰিম? প্ৰথমতে আমি বাহুৰ অনুপাতটো আমি লিখি ল'ম 2:3:4। এতিয়া অনুপাতকেইটা যদি আমি যোগ কৰি চাওঁ কি পাম? 2 + 3 + 4 = কিমান হ'ব? 5 4 9। এতিয়া কি কৰিম? এই 9ৰে আমি পৰিসীমাটোক হৰণ কৰি চাম। 9 দি যদি 63 হৰণ কৰোঁ তেনেহ'লে কিমান পাম আমি? 7। যেতিয়া এই হৰণ ফলেৰে অনুপাতৰ যিটো আটাইতকৈ ডাঙৰ মান আছে সেইটোক পূৰণ কৰিলে আমি ডাঙৰ বাহুটো পাম, আৰু যদি সৰু বাহু বিচাৰে তেনেহ'লে সৰু মানটোক পূৰণ কৰিলে আমি সৰু বাহুটো পাম। ঠিক আছে। এতিয়া কি কৰিম? 63 / 9 = 7। এতিয়া এই 7ৰে আমি অনুপাতকেইটাক পূৰণ কৰিলে আমি আটাইকেইটা বাহু পাম। তাৰ ভিতৰত যিটোৰ মান আটাইতকৈ ডাঙৰ সেইটো হ'ব ডাঙৰ বাহু, আৰু যিটোৰ মান সৰু হ'ব সেইটো হ'ব সৰু বাহু। ঠিক আছে। এতেকে ডাঙৰ বাহুটো হ'ব 4 × 7 = 28। ঠিক আছে। যদি সৰু বাহু বিচাৰে তেনেহ'লে সৰু বাহুটো আমি অনায়াসে উলিয়াব পাৰিম। সৰু বাহুটো হ'ব 2 × 7। 2 × 7 = 14। তেনেহ'লে আমাক ইয়াত যিহেতু সৰু বাহুটো বিচৰা নাই, এইটো নালাগে, আমাক ডাঙৰ বাহুটো বিচাৰিছে। গতিকে এনচাৰ হ'ব আমাৰ 28। তেনেহ'লে ইয়াত এনচাৰ আছে আমাৰ বি অপশ্যনত, গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন বি। ঠিক আছে। আশা কৰোঁ বুজি পাইছে। এতিয়া এই ধৰণৰ প্ৰশ্ন আহিলে নিশ্চয় অনায়াসে কৰিব পাৰিব। নেক্সট প্ৰশ্নটো চাওক।
দুটা সংখ্যাৰ অনুপাত 2:3 যদি দুটা সংখ্যাৰ পৰা 12 বিয়োগ কৰা হয় তেন্তে সিহঁতৰ অনুপাত 5:8 হয় সংখ্যা দুটা কি কি ইয়াতো ঠিক একে ধৰণৰ আমি x ধৰি কৰিব পাৰো অনুপাতক যদি আমি x ৰে গুণ কৰো তেনে 2x সংখ্যা দুটা হ'ব 2x আৰু 3x দুটাৰ পৰা আমি 12 মাইনাস কৰি দিম দি এই অনুপাতটো 5:8 ধৰি কৰিলে আমি आंसर পাম কিন্তু এটা লং প্ৰসেস হ'ব যে কোনো কম্পিটিটিভ পৰীক্ষাত আমি যদি এনেকে লং প্ৰসেসত কৰিবলৈ যাওঁ তেনহলে সময় বহুত নষ্ট হ'ব গতিকে আমি সদায় শৰ্ট ট্ৰিক ব্যৱহাৰ কৰিহে কৰিবলৈ যত্ন কৰিব লাগিব ঠিক আছে তথাপি মই কৰি দিছো আপোনাক কোনটো ভাল লাগে হেতু কৰিলে হল যেহেতু অনুপাত দিছে আমাৰ 2:3 এতেকে সংখ্যা দুটা আমাক ধৰিব লাগিব সংখ্যা দুটা 2x আৰু 3x এতিয়া আমাক প্ৰশ্ন মতে কি কৈছে as per question কি কৈছে যে সংখ্যা দুটাৰ পৰা যদি আমি 12 মাইনাস কৰি দিও তেন্তে এটা হ'ব 2x minus 12 আৰু এটা হ'ব 3x minus 12 তেন্তে নতুন অনুপাতটো কি হয় আমাৰ 5/8 5/8 এতিয়া যদি আমি এটো বজ্ৰপূৰণ কৰি দিও বজ্ৰপূৰণ কৰি দিলে আমি কি পাম 16x minus 96 is equal to 15x minus 60 তার মানে 8 রে 2x minus 12 ক পূরণ কৰি দি এটো পালো is equal to 5 আৰু 3x minus 12 ক পূৰণ কৰিলে আমি এটো পালো 15x minus 60 এটো কয় বজ্ৰপূৰণ এতিয়া আমি x বিলাক যদি একফালে লৈ আহো তেনহলে কি পাম 16x minus 15x is equal to ইয়াত minus 96 টো হফালে পক্ষান্তৰ কৰি এটো প্লাস হ'ব 96 আৰু minus 60 টো আগৰে আছে গতে minus 60 এতিয়া ইয়াত কি পাম আমি 16x ৰ পৰা 15x গলে x থাকিব is equal to 96 ৰ পৰা 60 বিয়োগ কৰি দিলে কিমান পাম আমি 36 এতিয়া আমাক কি কৈছে যে সংখ্যা দুটা কি কি তাহলে সংখ্যা দুটা হ'ব কি কি আমি যেহেতু সংখ্যা দুটা আগতে পাইছো এটা আছিল 2x এটা আছিল 3x তেনলে এটা হ'ব এতেকে সংখ্যা দুটা x ৰ মান পালো আমি 36 এতেকে সংখ্যা দুটা হ'ব কি কি তেনলে সংখ্যা দুটা এটা হ'ব 2 into 36 is equal to 72 আৰু 3 into 36 is equal to 3 6 18 8 হাতত 1 3 3 গুণ 9 আৰু 1 10 108 সংখ্যা দুটা আমি পালো কি 72 আৰু 108 আচ্ছা নেক্সট চাওক যদি এখন শাৰী 1900 টকাত বিক্ৰী কৰিলে বিক্ৰেতাৰ 5% লোকসান হয় তেন্তে 15% লাভত বিক্ৰী কৰিবলৈ কিমান দামত বেচিব লাগিব অৰ্থাৎ 1900 টকাত যদি বিক্ৰী কৰা হয় তেন্তে বিক্ৰেতাৰ 5% লোকসান হয় অৰ্থাৎ লস হয় তেন্তে 15% লাভত বেচিবলৈ হলে কিমান দামত বেচিব লাগিব হেতু আমাৰ উলিয়াব লাগে কি লোকসান কিমান হৈছে 5% যদি লোকসান হয় এটা বস্তুৰ দাম যদি আমি 100 টকা ধৰো এটা বস্তুৰ দাম 100 টকা যদি ধৰা হয় আৰু তাত যদি 5% লোকসান হয় তেন্তে বেচা দাম কিমান হ'ব নিশ্চয় 95 সহজতে বুজি পাইছে আপোনালোকে যে বস্তুৰ দাম যদি 100 টকা হয় আৰু 5% লোকসান অৰ্থাৎ 100 টকাত 5 টকা লস দি বিক্ৰী কৰা হৈছে তেন্তে বেচা দাম কিমান হ'ব তাৰ মানে আমি এনেকৈ লিখিব পাৰো 5% লোকসানত বেচা দাম কিমান হ'ব এটো এনেকুৱা হ'ব 100 টকা আৰু কিমান লোকসান হৈছে 5 টকা এটো মাইনাস কৰি দিলে কি পাম 100 minus 5 is equal to 95 টকা ঠিক আছে ঠিক তেনেকে 15% লাভত যদি বিক্ৰী কৰিব লাগে অৰ্থাৎ বস্তুটোৰ দাম আছে 100 টকা আৰু 15 টকা তাত লাভ হ'ব লাগিব তেন্তে কিমান হ'ব 15% লাভত এবাৰ লাভ হ'ব লাগিব লাভত বেচা দাম এটো 100 ৰ লগত 15 টো প্লাস হ'ব ইমান টকা is equal to কিমান হ'ব 115
15 টকা ঠিক আছে এতিয়া সব 5% লোকসানত যদি বেচা দাম 95 হয় তাৰ মানে 95% ধৰিব পাৰো আমি এটো 95 ইজ ইকুৱেল টু 95% ধৰিব পৰা যায় ঠিক আছে আৰু এটো ধৰিব পৰা যায় 115% অৰ্থাৎ 15% লাভত বিক্ৰী কৰিলে এটো দাম হ'ব 100 টকা ধৰা হৈছে বস্তুটোৰ দাম তেন্তে হ'ব 115% তেন্তে আমাক কি কৈছে যে 1900 টকাত বিকিলে যদি 5% লোকসান হয় অৰ্থাৎ আমি কি লিখিম 95% ইজ ইকুৱেল টু অৰ্থাৎ 95% যদি এটা বস্তু বিক্ৰী কৰো আমি তেন্তে সেই বস্তুটো বিক্ৰী কৰিলে কিমান পালো আমি 1900 টকা আমি কি লিখিম তেন্তে এতেকে ইয়াত 95% ইজ ইকুৱেল টু কিমান পাইছে মানুহজনে 1900 টকা অৰ্থাৎ 5% লোকসান কৰি বস্তুটোৰ বেছি কিমান পাইছে 1900 টকা এতিয়া আমি যদি 15% লাভত বিকিব লাগে তেনলে বিক্ৰী কৰিব লাগে তেন্তে আমাক বস্তুটোৰ দাম হ'ব লাগিব 115% তেন্তে 115%ত কিমান দাম পাম আমি এটা হ'ব তাৰ মানে এনেকুৱা নিয়মত হ'ব লাগিব 15% 95%ত ইমান পাৰ্চেন্টত বেচা দাম 1900 টকা তাহলে 1%ত বেচা দাম কিমান হ'ব 1% যদি বিক্ৰী কৰিব লাগে তেন্তে এটা হ'ব আমাৰ এটা হ'ব 1900 ডিভাইড বাই 95 এতেকে যদি আমি 115%ত বিক্ৰী কৰিব লাগে তেন্তে বেচা দাম কিমান হ'ব 1900 বাই 95 ইনটু 115 এটো কাটিব পাৰো 5 এৰে কাটিলে 5 2 গুণ 10 আৰু ইয়াত থাকিল 15 5 3 গুণ 15 ইয়াক 95 এৰে কাটিলে 19 5 এৰে কাটিলে 5 1 গুণ 5 আৰু ইয়াত থাকিল 4 45 5 9 গুণ 45 এতিয়া 19 এৰে যদি আমি 19 কাটো তেনহলে কিমান পাম আমি ইয়াত 100 এতিয়া 23 আৰু 100 পূৰণ কৰিলে কিমান পাম 2300 তাহলে आंसर পালো আমি 2300 টকা বুজি পাইছে আকৌ এবাৰ বুজাই দিছো 5% লোকসানত বস্তুটো বিক্ৰী কৰি দোকানীয়ে কিমান পাইছে 1900 টকা তেন্তে আমি 5% লোকসানত বেচা দাম আমি বেচিলে কিমান পাম 5% তো লস গল তেনলে 100 ৰ পৰা ধৰি লওক বস্তুটোৰ দাম 100 টকা তেনলে 100 ৰ পৰা 5 মাইনাস কৰিলে 95 এটো আমি 95% ধৰিব পাৰো অৰ্থাৎ 95% বেচা দামত বস্তুটো কিমান পায় দাম হয় কিমান 1900 টকা 95% ইজ ইকুৱেল টু 1900 টকা এতিয়া 15% লাভত বেচা দাম কিমান হ'ব যেহেতু 15 টকা লাভ হৈছে বস্তুটোৰ দাম আছিল 100 টকা আৰু তাত 15 টকা লাভ হ'ব তেনলে 100 যোগ 15 115 টকা অৰ্থাৎ 115% এতিয়া 115%ত দামটো কিমান হ'ব এটো আমাক উলিয়াব লাগে তেন্তে আমি ঐকিক নিয়মটো কৰিব পাৰো যে এনেকৈ এই ধৰণৰ যে 95%ত বেচা দাম হয় 1900 টকা 1%ত বেচা দাম কিমান হ'ব আমি জানো যে 1%ত কমিব গতিকে 95 টো গৈ হৰণ হ'ব আৰু 115%ত কিমান হ'ব 115 টো গৈ ইয়াত পূৰণ হ'ব তেনে পূৰণ কৰাৰ পিছত আমি কি পালো 5 ৰে টো হৰণ কৰিলে 23 বাৰ যায় আৰু ইয়াক 95 হৰণ কৰিলে 19 এতে 19 আৰু 100 ক্যান্সেল কৰিলে আমি 100 পাম 100 আৰু 23 পূৰণ কৰিলে হ'ব 2300 অৰ্থাৎ 15% লাভত বস্তুটো বিক্ৰী কৰিলে বেচা দাম কিমান পাম আমি 2300 টকা তেন্তে ইয়াত অপচন কোনটো শুদ্ধ হ'ব অপচন ডি এটা হ'ব শুদ্ধ आंसर আশা কৰো বুজি পাইছে এতিয়া নেক্সট প্ৰশ্নটো চাওক এটা কাম এই অকলে 3 দিনত কৰিব পাৰে এটো 3 দিনত শেষ কৰিব পাৰে বি এ অকলে সেই কামটো 7 দিনত কৰিব পাৰে এ আৰু বি দুও একেলগে 2 দিন কাম কৰাৰ পাছত কামটোৰ কিমান অংশ বাকি থাকিব অৰ্থাৎ এ যেটো কাম 3 দিনত কৰিব পাৰে সেই কামটো বি এ কৰে 7 দিনত আৰু দুও একেলগে 2 দিন কাম কৰাৰ পাছত কামটোৰ কিমান অংশ বাকি থাকিব হেতু আমাৰ উলিয়াব লাগে অপচন দিছে আমাৰ 1/7 4/21 2/21 1/21 ঠিক আছে এটো আমি এনেকৈ কৰিম ইয়াত
লিখিলোঁ আমি এ আৰু ইয়াত বি এ কিমান দিনত কৰে 3 দিনত আৰু বি কৰে 7 দিনত এতিয়া এই দুটা সংখ্যাৰ আমি লসাগু ল'ম এই সংখ্যা দুটাৰ লসাগু কিমান হয় 3 7 গুণ 21 এতিয়া আমাক ধৰিব লাগিব নতুন কাম আমাৰ 21 তেন্তে 3 দি যদি আমি 21ক যদি হৰণ কৰোঁ তেনেহ'লে হৰণফল পাম কিমান 7 3 7 গুণ 21 আৰু 7 দি যদি 21ক হৰণ কৰোঁ তেনেহ'লে হৰণফল পাম আমি 3 অৰ্থাৎ এতিয়া আমাক কাম ধৰিব লাগে এতিয়া 21টা কাম আমাক কৰিব লাগে তেন্তে এ 21টা কাম কৰিব পাৰে কিমান দিনত 3 দিনত তেনেহ'লে এক দিনত কিমান কাম কৰিব 3 দি এইটো হৰণ কৰিলে পাম আমি 7 ঠিক একেদৰে বি 7 ৰে যদি আমি 21ক হৰণ কৰোঁ তেনেহ'লে কিমান 3 অৰ্থাৎ এদিনত কাম কৰে 3টা 7 দিনত 21টা কাম কৰিব পাৰে তেন্তে এদিনত পাৰে 3টা এতিয়া দুটাৰে এদিনৰ কাম যদি আমি প্লাস কৰি দিওঁ তেন্তে কিমান পাম 7 আৰু 3 যোগ কৰিলে হ'ব 10 অৰ্থাৎ একদিনত কিমানটা কাম কৰিব পাৰে 10টা টোটাল কাম আছিল আমাৰ 21টা তাৰে 10টা কাম একদিনতে কৰিব পাৰে তেন্তে কিমান দিন কৰিছে কাম 2 দিন তাহলে একদিনত যদি 10টা কাম কৰে 2 দিনত কিমানটা কাম কৰিব 20টা অৰ্থাৎ a plus b ৰ একদিনত কিমান কাম কৰিব পাৰে a plus b এইবিলাক মুখে মুখে কৰিব এইবিলাক তো লিখাৰ দৰকাৰ নাই a plus b একদিনত কৰে একদিনত কৰে 10টা কাম তেন্তে 2 দিনত কৰে 2 10 গুণ 2 পূৰণ 10 is equal to 20টা কাম বাকি কিমানটা থাকে তেনেহ'লে বাকি থাকে কাম আছিল 21টা ঠিক আছে 21টা কাম আছিল টোটাল তাৰে 2 দিন এ আৰু বি মিল কৰি কৰিলে কিমানটা 20টা তে বাকি থাকিল কিমানটা 21 বিয়োগ 20 তাৰ মানে একটা কাম বাকি থাকিল ইজ ইকুৱেল একটা কাম বাকি থাকিল কিমানটাৰ ভিতৰত একটা 21টা কামৰ ভিতৰত এটা অৰ্থাৎ 2 দিন কাম কৰাৰ পিছত বাকি থাকে কিমান 21 ভাগৰ 1 তেনলে কোনটো শুদ্ধ হ'ব ডি অপচনটো ইয়াত চাওক 1/21 তাৰ মানে কাম বাকি থাকিব 21 ভাগৰ 1 অংশ নেক্সট প্ৰশ্নটো চাওক প্ৰশ্নটো কি আছে কোনো এটা বস্তুৰ কৰত 10% কমোৱাত উপভোগ 8% বৃদ্ধি হ'ল অৰ্থাৎ যিকোনো বস্তুৰ কৰ যেতিয়া কমোৱা হয় তাৰ দাম কমি যায় আৰু বস্তুটো মানুহে বেছিকে ব্যৱহাৰ কৰে উপভোগ কৰে 8% বৃদ্ধি হ'ল ইয়াৰ পৰা পোৱা ৰাজহ কিমান % বৃদ্ধি বা হ্ৰাস হ'ল ৰাজহ অৰ্থাৎ চৰকাৰী যেটো ৰাজহ আদায় কৰে সেই আদায়ৰ পৰিমাণটো কিমান % কম হ'ল বা বৃদ্ধি হ'ল এটো এটা কথা মন কৰিব কৰ 10% কমোৱা মানে কি কৰ কমোৱা মানে ৰাজহ হ্ৰাস পাব ঠিক আছে এটো আমি এটা ট্ৰিকত কৰিব লাগিব ট্ৰিকটো হল আমাৰ কি যদি এই ধৰণৰ 2% থাকে যদি কোনো অংক 2% থাকে তেতিয়া আমি এই ধৰণৰ ট্ৰিক ব্যৱহাৰ কৰিব পাৰোঁ প্ৰথমটো পাৰ্চনৰ আমি যদি x ধৰো আৰু দ্বিতীয়টো যদি y ধৰো তেন্তে হ'ব এইটো কোৱা হয় xy ফৰ্মুলা তেন্তে x plus y is plus xy by 100 এইটো ফৰ্মুলাত কৰিব লাগিব ইয়াৰ ফৰ্মুলাটো হল x plus y plus xy by 100 তেন্তে এতিয়া আমি x plus y আগত উলিয়াই লওঁ x হল আমাৰ 10 আৰু y হল 8 কিন্তু ইয়াত এটা কথা মনত কৰিব যেটো যদি কমোৱা হয় তেন্তে মাইনাস হয় আৰু যদি বৃদ্ধি কৰা হয় তেন্তে প্লাস হয় ইয়াত কি কৈছে কোনো এটা বস্তুৰ কৰত 10% কমোৱাত অৰ্থাৎ 10% কমোৱা হৈছে তাৰ মানে x ৰ মান হ'ব x equal to হ'ব -10 আৰু y হ'ব 8 plus 8 এতেকে ইয়াত যদি আমি এই মানবিলাক যদি বহাই দিওঁ তেন্তে x ৰ মান হ'ব -10 প্লাস y ৰ মান হ'ব 8 তাৰ পিছত প্লাস x ৰ মান হ'ব আমাৰ -10 into y ৰ মান হ'ল 8 divide by 100 ঠিক আছে এতে কি পাম 10 plus 8 তাৰমানে -2 -10 যেহেতু ডাঙৰ 8 সৰু গতিকে এটো হ'ব আমাৰ -2 আৰু এটো হ'ব প্লাসে মাইনাসে -8 10 গুণ 80 তলত
100 ঠিক আছে নাইবা ইয়াতেও শূন্য কাটি দিয়া যায় এই শূন্য দুটা যদি আমি কাটি দিওঁ তাহলে ক্যান্সেল গল তাৰ পিছত এটো কাটাকাটি কৰাৰ দৰকাৰ নাই সহজ পদ্ধতিত কৰিলে হ'ব -2 মাইনাস ইয়াত যেহেতু এটা 0 আছে আৰু তাৰ বাওফালে 1 আছে গতিকে আমি ইয়াক 0.8 লিখিব পাৰো অৰ্থাৎ যে ওপৰত যেটো অংক থাকিব তাৰ যেটো সংখ্যা থাকিব তাৰ এটা অংক বাদ দি দশমিক দিলে হল এটো হল -2 আৰু এটো হল -0.8 যেটো দুটাই মাইনাস যুক্ত গতিকে চিহ্ন হ'ব মাইনাস আৰু সংখ্যাবিলাক যোগ হ'ব তেনে যোগ কৰিলে কি পাম আমি 2.8 যোগফল আমি পালো কিমান 2.8 ইয়াত মাইনাস চিহ্ন থকাৰ অৰ্থ হল এটো হ্ৰাস হৈ যায় অৰ্থাৎ কমিছে তেন্তে आंसर হ'ব কোনটো আমাৰ 2.8% বৃদ্ধি 2.8% হ্ৰাস একে থাকিব এটাও নহয় আমি যেহেতু মাইনাস পাইছো গতিকে 2.8% হ্ৰাস হৈছে অৰ্থাৎ শুদ্ধ आंसरটা হ'ব आंसर বি অপচন বি ঠিক আছে যা আশা কৰো ভালদৰে বুজি পাইছে প্ৰশ্নটো আজিলৈ তেনেহলে ইমানতে পিছত নেক্সট ভিডিও লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আপোনালোক ভালে থাকক সুস্থ থাকক ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰি উৎসাহিত কৰিব আৰু বন্ধু বান্ধৱলৈ বেছি কৰি শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আজি প্ৰথম চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনত ৰাখি থব তেতিয়া মই আপলোড দিয়া সকলোবিলাক ভিডিওৰ নটিফিকেশন পাই থাকিব থ্যাংক ইউ